এজ এ হোল আমি ক'বই লাগিব এটা অগণতান্ত্ৰিক প্ৰক্ৰিয়া আৰম্ভ হৈছে। সম্পূৰ্ণ গণতান্ত্ৰিক। তেওঁলোকৰ এগেইনষ্টত কোনো ৱাৰেণ্ট নাই, তেওঁলোকৰ এগেইনষ্টত কোনো ধৰণৰ দোষী বুলি কোনো প্ৰমাণ নাই। হঠাৎকৈ মাছ ৰাতি গৈ এই ধৰণৰ ঘৰৰ পৰা উঠাই অনা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমাৰ কথাটো হ'ল এই তিনিগৰাকী ব্যক্তিয়ে এনে কি অপৰাধ কৰিছিল যাৰ কাৰণে তেওঁলোকক এই ধৰণে এৰেষ্ট কৰা হ'ল। আৰু আমাৰ দাউৰা দেশত নাৰ্জাৰী এজন বয়সস্থ মানুহ আজি কিমান দিন ধৰি কিমান বছৰ ধৰি আমাৰ ট্ৰাইবেলসকলৰ বিশেষকৈ বড়ো জনজাতিসকলৰ কাৰণে বিশেষকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিবোৰ এনক্ৰ'চ চলি আছে সেই এনক্ৰ'চৰ এগেইনষ্টত মাত মাতি আহিছে। আজি বড়োসকল অকল নহয়, সমস্ত ট্ৰাইবেলসকলকেই নিজৰ মাটি ভূমিৰ পৰাই নিজৰ মাটিৰ পৰাই এভিক্ট কৰি কি ধৰণৰ হাৰাশাস্তি কৰি থকা হৈছে। অথচ এই যিটো বেল্ট এণ্ড ব্লক, এই বেল্ট এণ্ড ব্লকক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে চৰকাৰৰ কৰ্তব্য আছিল। তাকেই নকৰি আৰু নকৰাৰ ফলত আমাৰ দাউৰা দেশৰ নাৰ্জাৰীৰ দৰে ব্যক্তিসকলে এই বয়সতো প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। বিভিন্ন প্ৰথাৰে বাতৰি কাকতৰ যোগেদিয়ে হওক বা বিভিন্ন মিডিয়াৰ মাধ্যমেদিয়ে হওক। আৰু এইবোৰ তেওঁৰ অপৰাধ হ'ল নেকি? আৰু অতি সম্প্ৰতি বৰ্তমান যিটো সমস্যা চলি আছে আমাৰ সেইটো হৈছে যে ডিষ্ট্ৰিক্ট গঠন কৰাৰ নামত বা MLA MP সমষ্টি নিৰ্মাণ কৰাৰ নামত কোকৰাঝাৰ লোকসভা সমষ্টিক যি ৰিজাৰ্ভ কৰা কাম ইমান বছৰে যুক্তিক দিন ক'বলৈ গ'লে কোকৰাঝাৰ লোকসভা সমষ্টি ST সমষ্টি চবেই স্বীকৃত হৈ আহিছে। আজি হঠাৎকৈ তেওঁলোকে বিভিন্ন অজুহাত দেখে বিভিন্ন কাৰণ দেখুৱাই কোকৰাঝাৰ লোকসভা সমষ্টিক যি ৰিজাৰ্ভ কৰিলে সংৰক্ষণ মুক্ত কৰিব আগবাঢ়ি আহিছে। আনফালেদি লোকসভা সদস্যৰ সংখ্যা বঢ়াৰ কথা কৈ ওদালগুৰিত যদিও এটা লোকসভা সমষ্টি সৃষ্টি কৰা হ'ল, সেয়াও কিন্তু নন ST কৰা হ'ল। আমাৰ কথাটো হ'ল যে সম্পূৰ্ণ BTAD অঞ্চল, এই BTAD অঞ্চল গঠন কৰা হৈছিল 2023 BTC BTAD, আৰু সেই গঠন কৰা হৈছিল সম্পূৰ্ণ 6 ছিডুলৰ আধাৰত। আৰু 6 ছিডুলৰ আধাৰ মতে কমপ্লিট BTAD এৰিয়াত অকল MP কিয় সমস্ত বিধানসভাৰ সমষ্টিবিলাকক সম্পূৰ্ণ ST হ'ব লাগে। কাৰণ সেয়াই নিয়ম 6 ছিডুলৰ অৰ্থটোৱে হ'ল জনজাতি শাসনৰ অঞ্চল। গতিকে এই জনজাতি শাসিত অঞ্চল এটা অট'নমাছ কাউন্সিল, এই অট'নমাছ কাউন্সিলত MP হওক বা MLA হওক সকলোবোৰ চিটেই ইয়াত সম্পূৰ্ণভাৱে জনজাতিসকলৰ কাৰণে সংৰক্ষিত হ'ব লাগে। তাকে নকৈ কি কৰা হৈছে বিভিন্ন প্ৰকাৰ বিভিন্ন যুক্তি বিভিন্ন কাৰণ দেখুৱাই আজি ইমান বছৰৰ পৰা চলি অহা এই লোকসভা সমষ্টিটোকো আজি সংৰক্ষণ মুক্ত কৰিবলৈ দি আছে। স্বাভাৱিকতে প্ৰতিবাদ কৰিবই। অকল দাউৰা দেশত কিয় আমি সমগ্ৰ বড়ো জাতিটোৱে বিভিন্ন দল সংগঠন সেই যি জাতিৰে যি দলৰেই নহওক, যি ৰাজনৈতিক দলৰেই হওক, যি সংগঠনৰে হওক, প্ৰতিগৰাকী বড়ো জনগোষ্ঠী আজি ৰক্ত গৰম হৈ উঠিছে। কি অন্যায় হয় আপুনি ক'ব বিচাৰিছে নেকি তেখেতে এনেকৈ প্ৰতিবাদ কৰাৰ কাৰণে তেখেতক? সেইটোৱে নিশ্চয় হ'ব লাগিব, অন্যথা কি আছে? আমিতো দেখা নাই তেওঁতো কোনো অস্ত্ৰৰে যুদ্ধ কৰিব যোৱা নাই, কাৰো অন্যায় কৰিব যোৱা নাই, কাৰো ঘৰত চুৰ ডকাইতি কৰিব যোৱা নাই, চৰকাৰৰ কোনো অন্যায় কৰিব যোৱা নাই। অপৰাধ কি তেওঁ? কিন্তু আনফালে এগৰাকী যি প্ৰাক্তন বিধায়ক তেখেতৰ ঘৰত অস্ত্ৰ এনেকুৱা উদাহৰণ আমি আগতেও পাইছোঁ। আগতেও 2012 চনত যেতিয়া কোকৰাঝাৰ অঞ্চলতেই বড়ো আৰু মুছলমানৰ মাজত এটা সংঘৰ্ষ সৃষ্টি কৰাই বিভিন্নজন ব্যক্তিৰ ঘৰত এই ধৰণৰ অস্ত্ৰ ঢকাৰ দেখুৱাই লৈ তেওঁলোকক এৰেষ্ট কৰা হৈছিল। সেই নাটক আজি পুৰণি নতুন নহয়, এই নাটক পুৰণা নাটক। একেখিনি নাটকেৰে আগতেও এৰেষ্ট কৰা হৈছিল আমাৰ জনজাতি প্ৰতিনিধিসকলক, আকৌ এতিয়া সেই একেই নাটককে আৰম্ভ কৰিছিল। গতিকে এইটো একেবাৰে স্পষ্ট কথা, এইটো মেকিং। আপুনি কি ক'ব?